পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ এই ব্যক্তিজন ৬ বছৰ আগতে তেওঁৰ ১৫জন সংগীৰ সৈতে বংগৰ উপসাগৰত হলদিয়াৰ ওচৰত মাছ ধৰিবলৈ গৈছিলে। তেতিয়াই হঠাৎ সাগৰৰ ৰূপ সলনি হৈছিল, তীব্ৰ ধুমুহা আহিছিলে আৰু ঢৌবোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল আৰু চকুৰ পলকতে তাত থকা তলাবিলাক ওলটি গৈছিল। সকলো সাগৰৰ বিশাল ঢৌত ভাহি গৈছিল, লগতে ৰবীন্দ্ৰনাথো। কিন্তু তেওঁ ভয় কৰা মানুহ নাছিলে। পেছা মাছমৰীয়া হোৱাৰ কাৰণে পানী তেওঁৰ শত্ৰু নাছিল, সংগী আছিল। তেওঁ হাৰ নামানিলে। তেওঁ কেৱল সাঁতুৰি থাকিলে আৰু সাঁতুৰি থাকিলে। ওপৰত কেৱল আকাশ, তলত অতল পানী। ঘণ্টা পাৰ হ'ল, দিন পাৰ হ'ল। ৫ দিন ধৰি ৰবীন্দ্ৰনাথ সাগৰত অকলেই সাঁতুৰি থাকিলে। খাবলৈ একো পোৱা নাছিলে, কেৱল জীয়াই থকাৰ প্ৰচণ্ড জিদ। যেতিয়াই বৰষুণ হৈছিল, তেওঁ বৰষুণৰ পানী খাই নিজকে জীয়াই ৰাখিছিলে। প্ৰতি মুহূৰ্তত মৃত্যু তেওঁৰ ওচৰত আছিলে, কিন্তু তেওঁৰ সাহস তাতোকৈ অধিক শক্তিশালী আছিলে। পঞ্চম দিনত প্ৰায় ৬০০ কিলোমিটাৰ দূৰত বাংলাদেশৰ কুতুবদিয়া দ্বীপৰ ওচৰত এখন জাহাজ MV জাৱাত পাৰ হৈ গৈছিল। জাহাজৰ কেপ্টেইনৰ দূৰৰ পৰা সাগৰত কিবা এটা লৰচৰ কৰা দেখিছিলে। মনোযোগ দি চাইছিল, কোনোবা এজন মানুহ সাঁতুৰি থকা দেখিছিলে। কেপ্টেইনে তৎক্ষণাত এটা লাইফ জেকেট নিক্ষেপ কৰিছিল, কিন্তু ৰবীন্দ্ৰনাথৰ ওচৰলৈ সেয়া নাপালেহি। তথাপিও কেপ্টেইন নৰল। তেওঁ সীমা, ধৰ্ম, জাতিৰ ৰেখাবোৰ পাহৰি কেৱল এটা কথা দেখিছিল, মানুহ। কিন্তু দূৰত ৰবীন্দ্ৰনাথ আকৌ দেখা গৈছিল, আৰু এইবাৰ কেপ্টেইনে জাহাজ ঘূৰাই লৈছিল, লাইফ জেকেট নিক্ষেপ কৰিছিল, আৰু এইবাৰ ৰবীন্দ্ৰনাথে ধৰিবলৈ সক্ষম হৈছিল। এটা ক্ৰেনৰ সহায়ত তেওঁক ওপৰলৈ টানি আনিলে। ক্লান্ত, অৰ্ধমৃত, কিন্তু জীয়াই আছিলে। যেতিয়া তেওঁ জাহাজত উঠিল, তেতিয়া গোটেই জাহাজৰ নাবিকসকলে আনন্দত চিঞৰি উঠিছিল। তেওঁলোকে কেৱল এজন মানুহক নহয়, মানৱতাক জীয়াই থকা দেখিছিলে। সেই মুহূৰ্তৰ ভিডিঅ' জাহাজৰ এজন নাবিকে ৰেকৰ্ড কৰিছিল, আৰু সেই দৃশ্য আজিও চোৱাসকলৰ হৃদয়কো কঁপাই তুলিব। ধন্যবাদ সেই জাহাজৰ প্ৰতিজন নাবিকক। আপোনালোকে কেৱল এজন জীৱন ৰক্ষা কৰা নাছিলে, আপোনালোকে আমাক সোঁৱৰাই দিলে যে মানৱতা এতিয়াও জীয়াই আছে। কেতিয়াবা এজন মানুহৰ জিদ আৰু আন এজন মানুহৰ মমতাই সমগ্ৰ পৃথিৱীখনক উন্নত কৰি তুলিব পাৰে। ধন্যবাদ।